আজি আমি FMBAP বুলি এটা স্কিমছ আছে কেন্দ্ৰীয় চৰকাৰৰ সেই স্কিমটোৰ অধীনত 125 কোটি টকাৰে এই আই নদীৰ কাষত 4টা প্ৰজেক্টৰ কাম আৰম্ভ কৰিলোঁ। তাৰে 3টাৰ কাম আৰম্ভ চলিছে পূৰ্ণগতিত, এটা অতি সোনকালে আৰম্ভ হ'ব। মুঠৰ ওপৰত প্ৰায় 12 কিলোমিটাৰ আই নদীৰ কিনাৰত আমাৰ জিঅ'বাৰ্গ প্ৰটেকশ্যনৰ কাম হ'ব আৰু অলপ আমাৰ RSO আছে, RSO বুলি কয় ৰেজ এণ্ড ষ্ট্ৰেংথেনিং, আৰু অলপ কাম আছে নতুনকৈ মথাউৰি বনোৱা। যথেষ্ট পাৰ্কোপাইনৰো কাম আছে মুঠৰ ওপৰত। এই 12 কিলোমিটাৰ যি অংশ, এই 12 কিলোমিটাৰত যাতে মানুহে অসুবিধাত নপৰে, আই নদীৰ যি প্ৰবল গৰাখহনীয়া হয়, প্ৰবল বানপানীৰ তাণ্ডৱ হয়, তাৰ পৰা মানুহে আমাৰ ৰাইজক মুক্ত কৰিবলৈকে প্ৰয়াস কৰিছোঁ, চেষ্টা চলাইছোঁ। এটা পলিটিকেল কুৱেশ্যন কোকৰাঝাৰৰ লোকসভা সমষ্টিক লৈ ভৱেশ কলিতাই যিটো প্ৰশ্ন কৈছিলে যে এতিয়া BPF আৰু ভৱেশ কলিতা ডাঙৰীয়া দলৰ সভাপতি, তেখেতে যিটো কথা কৈছে সেইটোৱে হ'ব লাগে, কিন্তু মই ইমান নাজানো এই মুহূৰ্তত। কিন্তু এটা কথা কওঁ যে আমি সকলো একেলগে আছোঁ, সকলো একেলগে থকাটো জৰুৰী। মই একেবাৰে নাজানো, মই বিজেপি দলৰ এগৰাকী সাধাৰণ কাৰ্যকৰ্তা। গতিকে আমাৰ দলৰ কোন সহযোগী হ'ব, কোন সহযোগী নহ'ব, কাক কোনে খেলিব ইলেকশ্যন, কোনে কাক আমি ছাপোৰ্ট কৰিম, এইবিলাকত আমি মাথা ঘুমাব নোৱাৰোঁ। মই আকৌ কৈছোঁ, মই একেবাৰে সৰু কাৰ্যকৰ্তা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, দলৰ সভাপতি ডাঙৰীয়া আৰু কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লয় আমি সেই সিদ্ধান্ত মতে কাম কৰোঁ।